গাইজ আজি নেক্সট ডে হয় ৰাতি একেবাৰে আহি পিনে শুই থাকিলোঁ আপোনালোকক একো আপডেট দিয়া নহ'ল ৰাতি আৰু আপোনালোকক মই মোৰ মেহেন্দিৰ কালাৰটো দেখাই দিওঁ কেনেকুৱা হৈছে বহুত ধুনীয়া হৈছে কালাৰটো আৰু এতিয়া মই মানে দৌৰি আছোঁ মানে এতিয়া মই এবাৰ বিয়াৰ ঘৰৰ পৰা আহোঁ কি হৈছে কি হোৱা নাই এবাৰ খবৰ লৈ আহোঁ তাৰপিছত ৰেডি হ'ম চ' উঠিয়েই ব্ৰেকফাষ্টটো কৰি এতিয়া জলদি যাব ওলাইছে আপোনালোকক দেখাম তাত গৈ কি হৈছে চ' বোলা আৰু এয়া হ'ল আমাৰ কইনা হৈ আছে ৰেডি আৰু এতিয়া ষ্টাৰ্ট দিছে ফাৰ্ষ্ট হেয়াৰ ষ্টাইল আৰু আপোনালোকে দেখিছে কইনা বহুত হেপী যোৱাকালিতো আপোনালোকে দেখিলে কেনেকুৱা আমি ৰেডি কৰিছিলোঁ কিন্তু আজি আৰু লুকটো বেছি ধুনীয়াই হ'ব আৰু মেহেন্দি কালাৰ চাওঁ দেখুৱা মেহেন্দি কালাৰ ইমান ধুনীয়া কালাৰ হৈছে তাৰ মানে পজিকা তোমাক ইমান মৰম কৰে দেখিছা আমাৰ কইনাৰ লুক ৰেডি কইনা পকাই আছে কিটচেনত চাহ বনাই আছে পাছা হ'ল ভুক্কাৰ পুনাম এয়া আজি বিয়াৰ খানা পুৰা খাই আছে তুমি এতিয়া চিম্পলকৈ ৰেডি দিওঁ এতিয়া মই যাম ৰেডি হ'ব চ' গাইজ মই ৰেডি হৈ গ'লোঁ বিয়াত যাবলৈ মানে যিহেতু পাৰ্টি ষ্টাৰ্ট হ'ব এতিয়া আৰু ফাইনেলি বতৰটো ভাল হ'ল বৰষুণ কমিল ৰাতিপুৱাৰ পৰা ইমান বৰষুণ ইমান ধুমুহা একো কৰিব পৰা নাছিলোঁ চ' এতিয়া ৰেডি হৈ গ'লোঁ আৰু মই আপোনালোকক ভালদৰে এবাৰ তাত গৈ পিনে মোৰ লুকটো ভালদৰে দেখাম এতিয়া মই যাওঁ ঘৰৰ পৰা ওলাই দিওঁ আপোনালোকক তাত গৈ কৰি আছোঁ ৰেডি এতিয়া চেণ্ডেল পিন্ধিব বাকী আছে টিপ টপ পিন্ধা হাৱাই চেণ্ডেল চেণ্ডেল এইযোৰ পিন্ধিম কিন্তু কমফৰ্টেবল নহ'ব যেন লাগিছে ন মানে কি হ'ব দিবা চাইডো অঁ যিখিনি টাইম পাৰোঁ পিন্ধিম এতিয়া দৰা ৰেডি হৈ আছে দৰাৰ বস্তু অলপ মেকআপ কৰিব লাগিব দৰাৰ শ্বেৰৱানী ভাল লাগিছে কালাৰটো এবাৰ কেনেকুৱা আমাৰ দৰা একেবাৰে ৰেডি ন ৰেডি আৰু একো কৰিব লগা নাই ৰেডি সকলোৱে যাতে ব্লেছিংছ দিয়ে মানে মাহীক মই মেকআপ কৰি দিছোঁ ন মাহী তুমি খুচ নে মেকআপটোত বাকী দৰাৰ চিষ্টাৰ এইটো ৰেডি চবেই ৰেডি এতিয়া আমি জাষ্ট ওলাব লাগে আৰু ইপিনে কোন আহিছে কি হৈছে দেখা এটা টুইনছ হয় 3 মিনিট ডাঙৰ কোন ডাঙৰ মাহী এইজনী ডাঙৰ সেইজনী সৰু 3 মিনিট হাই দিয়াচোন এনেকৈ হাই দিয়া হাই অ' ন হাই দিয়াচোন হাই দিয়া কি পিন্ধিছা আমাৰ কইনা এইটো পজ দিয়াত ব্যস্ত ফটোশ্বুটৰ কাৰণে ৰেডি কৰি আছে আমাৰ দৰা আহিব গেট ধৰিছে দৰাৰ কাৰণে গেট ধৰিছে কইনাৰ ঘৰৰ পৰা ওলাই দিলোঁ এতিয়া মই গৈ আছোঁ দৰাৰ ওচৰত যিহেতু মই দৰাৰ মানুহ হয় মই দৰাৰ ওচৰত ধৰিব লাগে আৰু মই এতিয়া গৈ আছোঁ খোজ কাঢ়িবলৈ বহুত মুস্কিল হৈছে তাতে আৰু শিল চিল পিন্ধি অৱস্থা বেয়া এবাৰ আপোনালোকক মিতুকো দেখাওঁ এইটো মিতু কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব চলো দৰাৰ ওচৰত এইটো হ'ল ক্লাব হাউচ মানে আমাৰ ছ'চাইটিৰে হয় আৰু মানে ক্লাব হাউচৰ ওচৰত আমাৰ ছ'চাইটিৰ ছুইমিং পুল যোনটো মই আপোনালোক এতিয়া বহুত লেতেৰা হৈছে কাৰণ ক'ভিডৰ পিছত এইটো
মানে একেবাৰে বন্ধ কৰি থৈ দিছিলোঁ ক'ভিডৰ কাৰণে। আৰু এইটো আছে মানে মেইন ৰাস্তাত আৰু আমি এনেকৈ অহা যোৱা কৰোঁ। আৰু এইটো আছে এইটো মানে ওপৰত আছে তাতে ফটোশ্বুট চলি আছে। আমিও এটামান ফটো উঠোঁ। আমি দুয়োটাৰ ফটো উঠিব বাকী আছে। আমাৰ ফটো শ্বুট হৈ গ'ল। ফটোশ্বুট হৈ গ'ল আমাৰ। এতিয়া আমি ইয়াৰে পৰা যাব ওলাইছোঁ ছোৱালী ঘৰত বিয়া কৰাব। এবাৰ ভিতৰৰ পৰা কইনাৰ খবৰ লৈ কইনা কি খবৰ? ৰাখিব নোৱাৰি। এতিয়া মানে ইয়াত নিকা পৰাব। বৌ কাবুল হে চাহ মুখখন কাবুল হে কিবা হৈ গ'ল বিয়া পঢ়া। কইনা কান্দি আমাৰ কইনা কান্দি আছে হা।